মোৰ লাইফৰ মানে নেক্সট লেভেল এক্সিডেণ্ট দেখা পাইছোঁ গাইজ বৰ্তমান মানে মোৰ মৰমৰ সপোনৰ মানে গাড়ীখন মানে লৈ ল'লো মানে গাইজ কয়লাৰ আমি এতিয়া লৈছোঁ বৰ্তমান খানাৰ কাৰণে ফুল আৰু মানে মজা মজা তো গাইজ যাইছোঁ বৰ্তমান খানাৰ ষ্টলত আৰু ইটো বোলে কিবা চিক্ৰেট মছলা আনিছে বোলে এনে যি খাওঁ এক কৰাই আজি খাম 4 কৰাই আমাৰ চুৰি হ'ব সেইকাৰণে আমি এংকে এংকে এৰিছোঁ এংকে তো গাইজ ওয়েলকাম ব্যাক টু এটা নতুন ভিডিঅ'ত মানে আজি এটা বহুত ডাঙৰ ঘটনা হৈছে মানে আমাৰ যিটো ৰঙিয়াত মানে বিষম এটা এক্সিডেণ্ট মানে কি বুলি ক'ম আৰু আকাশ ভাইক মাতিব দিছোঁ আৰু সি আহিছে আৰু বলক মূলত এই ভিডিঅ'টোত কাক কি খুন্দা মাৰিছে সকলো দেখাই আছোঁ অৱস্থা একদম বেয়া হৈ গৈছে কি বুলি ক'ম আপোনালোকক হাৱেৰ পৰা একদম গাড়ীখন উৰি আহি কিনে একদম মানে যিটো আমাৰ ৰাজু মাৰ্কেট আছে ৰাজু মাৰ্কেট একদম সোমাই গৈছে মানে মই লাইফত এনেকুৱা এক্সিডেণ্ট দেখাই নাছিলোঁ একদম মানে এইটোৱে মোৰ ফাৰ্ষ্ট এক্সিডেণ্ট মানে দেখা পাইছোঁ য'ত ইমান মানে বেয়াকৈ মানে দুৰ্ঘটনা হৈছে কেনে দিছে ভাই আচৰিত দেখোন ভাই ফাৰ্ষ্ট টাইম দেখিলোঁ তাকেতো এই ভাইটি মই ভাবিছিলোঁ তোমাৰ কিবা হ'ব লিখিছিলোঁ মই ভাবিছিলোঁ তোমাৰ দোকান আছে নাই ঠিক আছে হা তই চাহ পাৰে মানে একদম মানে ৰেলিং ভাঙি আহি কিনে মানে একদম মানে দোকান অলপো ধৰি খুন্দা মাৰা নাই অলপৰ কাৰণে বাচি গৈছে আৰু বেলেগ একো নাই আৰু গাইছ এটা কথা শুনি ভাল লাগিল যে দুখন ট্ৰাকৰ ড্ৰাইভাৰ এতিয়া কোনো ধৰণৰ মানে ইঞ্জুৰি হোৱা নাই এনে নৰ্মেল ইঞ্জুৰি তো চব অ'কে আছে যদি আপোনালোকে ভাবছি এক্সিডেণ্টটো হৈছে কেনেকৈ তো কৈছোঁ শুনক গাইছ কথাটো হ'ল যে বাগৰি ট্ৰাকখনে ভিতৰিছিল খুন্দাই কোম্পানীয়ে কাৰ আৰু ট্ৰাকখন আছিল হাইৱেৰ ওপৰত আৰু পিছবাৰ পৰা মাল বাহি ট্ৰাকখনে আহিনে মৰমতে ক'লে গাছ চাছ উঘলি দিছে ভাই অৱস্থা মানে একোৱেই নাই গাছ চাছ উঘলি আৰু গাইছ এক্সিডেণ্ট চাওঁ কমপ্লিট যাইছোঁ ঘৰ আৰু এটা কথা ক'ব লগা আছে Vlogs just shuru hosi main surprise baki ase. ভিডিঅ'টো আগত এটা ছাৰপ্ৰাইজ এটা আছে মানে এটা বস্তু এটা লৈছোঁ মানে কি বস্তু লৈছোঁ আপোনালোক দেখা মানে দেখাব চেষ্টা কৰি মানে কি লৈছোঁ আৰু ভাই ছাৰপ্ৰাইজটো কি জানে না একদম ধামাকা ছাৰপ্ৰাইজ গম পাই নাপা এই যিটো ছাৰপ্ৰাইজটো অলপ বেলেগতকৈ বেলেগ মানে তোমাৰ ঘৰত যে গা পা ধুই কিনে অলপমান ভাল বুলকে মানে ওলাই আহোঁ আৰু জাগাটো যাই থাকোঁ আৰু বৰ্তমান মানে একদম কাপোৰ চাপোৰ কলে থৈ আহিলোঁ আৰু এতিয়া বৰ্তমান ছাৰপ্ৰাইজটো খুলি যাই আছোঁ আৰু এই ছাৰপ্ৰাইজটো মানে আগত আছে তো ছাৰপ্ৰাইজটো খুলি যাওঁ আৰু দেখাম আৰু আজি মানে কি বস্তু এটা লৈছোঁ মই তাকে এতিয়া বস্তু তাতে যাই কিনে ভালকৈ দেখাইছোঁ জাগাটো যাই দেখাইছোঁ মানে এটা ভাল এটা ভিউ পইণ্ট এটা আছে আমাৰ ওচৰতে সেই ভিউ পইণ্টটোত নি কিনে বস্তুটো দেখাম আৰু মানে কি ল'লোঁ মই আৰু গাইছ বৰ্তমান মানে মোৰ মৰমৰ সপোনৰ মানে গাড়ীখন মানে লৈ ল'লোঁ মানে আপোনালোকৰ মৰমত মানে মই ইউটিউবৰ ফাৰ্ষ্ট মাৰি দিবৰ গাড়ীখন ল'লোঁ যে আনবক্সিং কৰিব কেনেকুৱা ওচৰত আন তো গাইছ এখন চাব পাৰে আমাৰ মৰমৰ গাড়ী NS200 মোৰ মৰমৰ গাড়ী আপোনালোকৰ মানে কৃপাত আৰু মানে গাড়ীখন লৈ ল'লোঁ আৰু আজি তো আজি মই বহুত হেপী চেনেলটো মনিটাইজ কৰিলে আৰু তাৰপিছত গাড়ী এনে যি তামচা কৰিছিলোঁ মানে যিটো মোৰ চেনেলে মনিটাইজ হোৱা নাই কি পইচা পাম আৰু এলাইন ভাই মানে গাড়ী লৈছে এখন নতুন মানে NS200 তো আজিকে পাৰ্টি বনাই আৰু সৰুকে পাৰ্টি কিবা এটা আৰু আজি বনতে এটা ব্লগ এটা আহিছে মানে বনাই থাকিব আকৌ ব্লগ উঠি তোমাৰ গাড়ীখন লৈ এটা কেনেকুৱা এটা ফিল এটা পাইছে কোৱাচোন ফিল ইজ ভেৰি হাই ন আজি মানে পুৰা আৰু কি বুলি ক'ম আৰু চলি মানে গাড়ী গিলে এই কালাৰ তোমাৰ ভিউৰে খুব বেপাৰে না কালাৰটো কি এইটো চেৰি ৰেড বুলি কয় নেকি চকু চাপ মাৰা ৰেড ভাই আজি খানাৰ বজাৰতো বেছি বস্তু নাগে আমাক সৰু সৰু দুই চাৰিটা বস্তু উলিয়াই হ'ল ন মানে গোটাটো ইয়ে দিব না গোটা বস্তুটো ইয়ে দিব আমি সুধা অলপ বজাৰ কৰি দিম আৰু বেলেগটো একো নাই হেল্পিং কৰি দিম আৰু বৰ্তমান বেলেগ একো নাই তো আজি খানাটো হ'ব এটা লগ চলি ঘৰত আজি ৰাতি ক্লিপ কৰিব মানে ৰাতি পাৰে ৰাতি ব্লগ কৰা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম মানে ৰাতি ব্লগ কৰি মানে ৰাতি বনে জাগা ব্লগ কৰি আজি মানে ফুড চেলেঞ্জ টাইপ আজি মানে ব্লগ টাইপ এনেকুৱা আৰু গম নাপাওঁ আৰু কি হয় তো আজি খানা টাইপৰ ব্লগ হৈ যাব মানে একোৱেই নাজানো মানে কি হ'ব তুমি চলা ঘাম হৈছে ন গোটাই মানে গাইছ জিমৰ পৰা আছি না জিম মাৰা চলি তো ঘামে গেছি মানে গোটাই আৰু গাইছ খানা বজাৰটো কৰি লওঁ জ্বালা নিমখ বাংনা যি আছে গোটাই সি বা কি খাব গম নাপাওঁ কিন্তু এটা খম বুলি কৈছোঁ তথাপিও মানে বজাৰটো কৰি লওঁ আৰু এতিয়া আমি বৰ্তমান এতিয়া খানাৰ বজাৰ এতিয়া কি কৰিম এই মাংসটো এটা লওঁ হ'ব নেকি আমাৰ কাৰণে ফুল আৰু মানে আজি হৈ যাব আৰু বৰ্তমান আমাৰ লগত আহিছে আহিব লাগিব ব্লগত নাহিবি হয় আহিব লাগিব আৰু এটাতো গমেই পাই আজিৰ দিনত কি হৈছিল মানে একদম মানে ট্ৰাক আহি কিনে একদম ফাৰ্ষ্ট এণ্ড দ্য ফিউৰিয়াছৰ দৰে আহিনে হামাকে সোমা মাৰি দিছে মানে খুন্দা মাৰি দিছে জি বাসমতি কোলাটো পাই চাই গৈছোঁ আনন্দ ষ্ট'ৰ তো বৰ্তমান চাউল লৈছোঁ বাসমতি চাউল ফ্ৰাইড ৰাইচৰ কাৰণে বেষ্ট হ'ব তো গাইজ বস্তুবিলাক গোটা কমপ্লিট আমাৰ বেলেগ একো নাই তেলটো আমি চাউলটো আমি লৈ ল'লোঁ আৰু সিহঁতে লৈ আছে কিয় মাংস আৰু চব্জি আজি চিকেনটো নাম হ'ব কম দামী চিকেন মানে যিটো বস্তু গোটা বাজেট পাওঁ আমাৰ তো ইয়াৰ নাম আমি ধৰিছোঁ কম দামী চিকেন আৰু যাইছে আমাৰ এতিয়া যিটো আমাৰ তাৰমানে খানাৰ স্পট এই খানাৰ স্পট বুলি লগৰ চলি তাৰ ঘৰৰ পিছভাগে বাৰী বস্তিত তাৰমানে তাত খানা খাই দিম আৰু
তো গাইছ আহি গৈছো মানে বৰ্তমান ঋতিক ভাই তাতে আৰু কেৰাহী এটা বিচাৰো এই কেৰাহী কৰিছে 2 কিলোৰ হ'বনে 2 কিলো হ'ব লাগে আৰামছে হ'ব ন এ বঢ়িয়া নাইচ দে নাইচ তো গাইছ এই কেৰাহীখিনি ধোৱা চোৱা কৰি থাকিম এতিয়া বৰ্তমান লৈ যাওঁ মজা মজা গাইছ এনেকুৱা 200টা চলি থাকিব লাগে আমাৰ গ্ৰুপটোত আৰু মেম্বাৰত তো গাইছ যাইছো বৰ্তমান খানা ষ্টলত আৰু ইটো বোলে কিবা চিক্ৰেট মছলা আনিছে বোলে কি গম নাপাওঁ আৰু এটা ৰং গুড়ো আছে নে কি জ্বালা গুড়ো আছে কি জানে এইটো বোলে তাৰ বোলে চিক্ৰেট মছলা বোলে তো এই চিক্ৰেট মছলাও ৰিভিল হ'ব মনতে যাই কিনে যাইছো খানাৰ আমাৰ যিটো মেইন প্লেচটো এতিয়া বৰ্তমান আমি যাই আছো মানে ইয়াতে মানে লাইট চাইট মানে লগালগি কৰিছো আৰু এইফালে মানে আমি মানে ডেকৰেশ্যনৰ কাম কৰিছো বৰ্তমান মানে আমি এতিয়া আৰু আমাৰ আটাও তাতে মানে গোটাখিনি কাম কৰোঁ মানে মেক্সিমাম আমাৰ যিমান খানা হয় আমাৰ আটাও থেতো মেক্সিমাম খানা মানে চলি ভাল মানে দিলছে বহুত ডাঙৰ খৰি চৰি ইয়ে দিব জাগাও ইয়ে দিছি মানে এনেকুৱা চলি আমাৰ গ্ৰুপত 200 লাগে লাইট চাইট গোটা জ্বলি গেল মানে একদম মানে টিপ টিপ টিপকে জ্বলিছে মানে বৰ্তমান গোটাই এলেকা পোহাৰ হৈ গৈছে মানে মাটিৰ পৰা পইচা আপোনালোক দহস্তা কৰি গোটাই পোহাৰ হৈ গৈছে গাইছ এই চলিটো বহুত কাম কৰিছে এক মোৰ ফালৰ পৰা 2 পিচ মাংস বেছি দিয়া হ'ব যদি মোক কাইত পৰা 2 পিচ মাংস এক দিমে দে মানে বেছে তো দেচোন তো কেনে এটা খানাত এতিয়া সামান গোটাই ৰাখি থৈছো তো আমাৰ মানে চৌকাৰে দি সদায় চৌকা ভাল হ'ব লাগিব যদি আঞ্জা ভাল হ'ব লাগে আৰু সেকেন্ড ৰান্ধনি ভাল হ'ব লাগিব আমাৰ ৰান্ধনি বেষ্ট মানে ৰান্ধনিটো আমি ৰিভিল নকৰো মানে সি ব্লগত আহিব ইচ্ছা কৰা নাই ৰান্ধনিটো তাক আমি ৰিভিল নকৰো বাকী আঞ্জাতে খাই কিনে টেষ্ট কৰিছো কেনেকুৱা লাগে নে কি ক ভাই স্পেচিয়েল মছলা ৰান্ধনি স্পেচিয়েল মছলা আমাৰ ৰান্ধনিৰ মানে কি আছে গম নাপাওঁ ৰং গুড় আনিছে নে কি আনিছে জানে চিলো দিলক জ্বলি গেল পুৰা একদম আৰু আমাৰ আহি গেল আমাৰ আমি আজি খানাটো আজি খাই দিম আৰু কি কওঁ আপোনাৰ পাপনে খানা দিছে না বাইকৰ খানা আৰু আজি নাখাম নে আৰু আমি নাখাকে থাকিম নে হয় নে নহয় এনে যি খাওঁ 1 কৰাই আজি খাম 4 কৰাই পাপনে দিছিল একচুৱেলি পাপন দিছে না লাগিলে সি তাৰ ভাগৰিন দি খাম লাগালে আমি তাৰ ভাগৰিন দি খাম লাগালে মই খাম আৰু বিৰিয়ানী নেকি এটা বিৰিয়ানী নহয় মানে এটা ভাতো নহয় এটা চিকেন ফ্ৰাইড ৰাইচ ফ্ৰাইড ৰাইচ তো গাইছ কথাটো হৈছে মানে চুৰিৰ অভাৱ খানাত তো মানে কৰাচি দি আমি মানে সেই কৰিছোঁ চেষ্টা কৰিছোঁ গাঁতটো মানে ৰুখিয়াৰ কাৰণে তো অলপ চলপ কৰাচি দি যায় বস্তু কেতিয়াবা মানে এডজাষ্ট কৰিবই লাগিব সেইটো কথা লাইফত কিবা এটা নহ'লে কিবা এটা দি মানে এডজাষ্ট কৰিবই লাগিব সেইকাৰণে গাই 2 ঘণ্টা আজি সেইটো কাৰণতে লাগি আছে সেইটো কথা বেলেগ 2 ঘণ্টা লগা নাই কিবা এটা লাগছি আৰু মিনিট লাগছি তুমি কিবা ক'বা নেকি মাখনক দাইৰিয়া কাটি দিছো চুৰিৰ অভাৱ আমাৰ চুৰিৰ অভাৱ সেইকাৰণে আমি এংকে এৰিছোঁ এংকে 2,000 years later. আমাৰ চিকেন এড কৰি দিয়াৰ পাছত হৈ যাব এই চিকেন ফ্ৰাইড ৰাইচ ফাইনেলি আমাৰ মানে খানা ৰেডি এক দিব লাগিব মোৰ ফালৰ পৰা 2 পিচ কেই পিচ দিব লাগিব তো 2 পিচ তো ফাইনেলি এতিয়া এইটো বস্তু খাওঁ খাই তাৰ লগত ৰিভিউ দিছোঁ মানে কেনে হৈছে কি হোৱা নাই A few minutes later. ফাইনেলি গোটা খাওয়া গোটা কমপ্লিট হৈ গেল খাওয়া একদম ভিডিঅ' দহৰি পাই চেষ্টা কৰা নাই ভাই যদি আজি ভিডিঅ'টো ভাল লাগে কি কৰিব লাগিব তই কওঁ লাইক এণ্ড সাবস্ক্ৰাইব আজিলৈ এইখিনিয়ে জয় অসম